Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 9 ৰ মেথছৰ অনুশীলনী 1.5 ৰ কুৱেশ্যন নম্বৰ 1 আৰু 2 যোৱা ক্লাছত আমি অনুশীলনী 1.1, 1.2, 1.3 আৰু 1.4 টো আলোচনা কৰিছিলোঁ। তো আজি আৰম্ভ কৰিব ওলাইছোঁ অনুশীলনী 1.5। গতিকে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে কুৱেশ্যন নম্বৰ 1 ত দিছে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। মানে চোৱা কি কৈছে, কিছুমান আমাৰ দিয়া হৈ আছে সংখ্যা আৰু সেইবোৰ পৰিমেয় হয় নে অপৰিমেয় হয় আমি উলিয়াব লাগে। তাৰ আগতে আমি জানিব লাগিব যে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যানো কি। এতিয়া চোৱা, আমি আগৰ ক্লাছত যেতিয়া আমি প্ৰথম এই চেপ্টাৰটো আৰম্ভ কৰিছিলোঁ তেতিয়া আমি শিকিছিলোঁ যে পৰিমেয় সংখ্যানো কি। এতিয়া চোৱা, যিবোৰ সংখ্যাক আমি p/q আকাৰত পাতিব পাৰোঁ তেনেবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কয়, আৰু যিবোৰ সংখ্যাক আমি p/q আকাৰত পাতিব নোৱাৰোঁ তেনেবোৰক আমি কি বুলি জানো, অপৰিমেয় সংখ্যা বুলি জানো। এতিয়া চোৱা, পৰিমেয় মানে কি, সেইবোৰক আমি p/q আকাৰত পাতিব পাৰোঁ, আৰু অপৰিমেয় মানে কি, আমি p/q আকাৰত পাতিব নোৱাৰোঁ। এতিয়া চোৱা, কিছুমান সংখ্যা ধৰি লোৱা 3/2 হ'লে এইটো হৈছে কি, এটা পৰিমেয় সংখ্যা। আকৌ ধৰা -5, এইটো এটা কি হ'ব, পৰিমেয় সংখ্যা। 0 এইবোৰ হৈছে কি, একোটা পৰিমেয় সংখ্যা। আৰু অপৰিমেয় সংখ্যা কোনবোৰ, যেনে ধৰা √2, √3, √5, √7 এইবোৰ হৈছে কি, অপৰিমেয় সংখ্যা। মানে √ৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে তেনেবোৰক আমি কি বুলি জানো, অপৰিমেয় সংখ্যা বুলি জানো। হ'ল, এতিয়া বুজি পাইছা। এতিয়া চোৱা, আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটোত দিয়া হৈ আছে, কুৱেশ্যন নম্বৰ 1 ত দিছে 2 - √5। হ'ল, এতিয়া চোৱা, √5 টো দিয়া হৈছে, তাৰ পৰা কি কৰিব লাগে, 2 টো মাইনাছ কৰিব লাগে। আৰু আমি শিকি আহিছোঁ যে √ৰ থকা সংখ্যা হ'লে সেইবোৰ আমি কি বুলি জানো, অপৰিমেয় সংখ্যা, হয়নে। গতিকে আমাৰ কুৱেশ্যন নম্বৰ 1 টো কি হ'ব, অপৰিমেয় সংখ্যা হ'ব। বুজি পাইছা। নেক্সট কুৱেশ্যন নম্বৰ 2 টো চাই লোৱা। ইয়াতে দিছে 3 - √23 - √23। হ'ল, এতিয়া ইয়াত যিহেতু এইটো প্লাছ চিন আছে গতিকে আমি এই ব্ৰেকেটডাল উঠাই দিব পাৰোঁ, হয়নে। ব্ৰেকেটডাল উঠাই দি পেলাই যদি পাতোঁ তেতিয়া আমি কিমান পাই গ'লোঁ চোৱা, 3 + √23 - √23। ইয়াতে চোৱা, √23 টো প্লাছতো আছে মাইনাছতো আছে, হয়নে। গতিকে এই দুটা আমি কি কৰিব পাৰোঁ, কাটি দিব পাৰোঁ। হ'ল, গতিকে এই দুটা যেতিয়া কটা যাব তেতিয়া থাকিব কিমান, 3। আৰু 3 টো কি হ'ব, পৰিমেয় সংখ্যা, হয়নে, কাৰণ 3ৰ তলত কি হ'ব, 1 এটা থাকিব। গতিকে আমি কি লিখিব পাৰোঁ, কুৱেশ্যন নম্বৰ 2 টো পৰিমেয় সংখ্যা। বুজি পাইছা। নেক্সটটোলৈ আহা। নেক্সটটো দিছে 2 √7 - 7 √7। হ'ল, তে ইয়াতে 7 কটা গ'ল, তেতিয়া থাকিলে কিমান চোৱা, 2/7। হ'ল, আৰু 2/7 টো আমাৰ কি হ'ব, পৰিমেয় সংখ্যা হ'ব। বুজি পাইছানে। গতিকে লিখা কুৱেশ্যন নম্বৰ 3 টো আমাৰ কি হ'ব, পৰিমেয় সংখ্যা। নেক্সট কুৱেশ্যন নম্বৰ 4 টো দিছে 1/√2। এতিয়া 1/√2 আছে, হয়নে, আৰু আমি জানো যে √2 টো কি, অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যাৰ লগত যদি তুমি হৰণ কৰা তেতিয়া কি পাবা, অপৰিমেয় সংখ্যাই পাবা। গতিকে লিখা অপৰিমেয় সংখ্যা। হ'ল, নেক্সট কুৱেশ্যন নম্বৰ 5 ত দিছে 2π। আৰু আমি জানো যে পাইটো কি হয়, এটা অপৰিমেয় সংখ্যা। আৰু অপৰিমেয় সংখ্যাৰ লগত যদি তুমি এটা পৰিমেয় সংখ্যা পূৰণ কৰা তেতিয়া কি হয়, অপৰিমেয় সংখ্যাই পাওঁ, হয়নে। গতিকে আমি এইটো কি বুলি লিখিব পাৰোঁ, অপৰিমেয় সংখ্যা বুলি লিখিব পাৰোঁ। বুজি পাইছা। 2π সংখ্যাটো আমাৰ কি হ'ব, অপৰিমেয় সংখ্যা। ঠিক আছে। এতিয়া আহোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। ইয়াতে দিছে তলৰ প্ৰতিটো ৰাশি সৰল কৰা। হ'ল, ইয়াতে চোৱা, যিকেইটা কুৱেশ্যন দিয়া হৈ আছে কুৱেশ্যনকেইটা আমি সৰল কৰিব লাগিব। কুৱেশ্যন নম্বৰ 1 ত দিছে চোৱা, 3 - √3 ব্ৰেকেট 2 + √2। তে এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম চাই লোৱা। এতিয়া পোনপ্ৰথমে আমি কি কৰিব লাগিব, এই যিকেইটা আমাৰ সংখ্যা দিয়া থাকিব সংখ্যাকেইটা কিবা ফৰ্মুলাত পৰে নেকি চাম।
হল এতিয়া ইয়াত চোৱা 3 + √3 আৰু ইয়াত দিছে 2 + √2 ইয়াত আমাৰ একো মিলাও নাই কি আৰু একো ফৰ্মুলাত পৰা নাই হয়নে গতিকে এনেকুৱা যেতিয়া থাকিব তেতিয়া আমি কি কৰিম প্ৰথম এই সংখ্যাটো চাম এই সংখ্যাটোৱে এই গোটেই সংখ্যাটোকে ইনটু কৰিম তাৰ পাছত এটোৱে আকৌ এই গোটেইটোকে ইনটু কৰিম ঠিক আছে এতিয়া চোৱা কি কৰিব লাগিব 3 * 2 √2 মাজত দিয়া প্লাস চিন আছে গতিকে প্লাস দিয়া আকৌ √3 আমি কি কৰিব লাগিব এই গোটেইটোকে ইনটু কৰিব লাগিব মানে কি বুলি পাতিব লাগিব 2 + √2 হল এতিয়া ভালদৰে মন দিবা ইয়াতে চোৱা আমাৰ কি হ'ব ইনটু কৰি যাম এতিয়া 3 ৰে 2 ইনটু কৰিলে কিমান পাম আমি 3 × 2 = 6 প্লাস চিন আছে প্লাস দিও এতিয়া 3 ৰে √2 ক আমি যদি ইনটু কৰো কি হ'ব তেতিয়া 3√2 হল প্লাস চিন আছে প্লাস দিয়া √3 এ যদি 2 ক ইনটু কৰো তেতিয়া আমাৰ কিমান হ'ব 2√3 হল মাজত প্লাস চিন আছে গতিকে প্লাস চিন দিয়া নেক্সট কি হ'ব √3 * √2 তে যেহেতু দুইটা ৰুটৰ ভিতৰতে আছে গতিকে আমি এই দুটা কি কৰি দিব পাৰো পূৰণ কৰি দিব পাৰো হয়নে মানে 3 × 2 = কিমান 6 বুলি পাতিব পাৰো কিয় পাতিব পাৰো কাৰণ দুইটা ৰুটৰ ভিতৰত আছে বাকি ইয়াত চোৱা 2 টো ৰুটৰ বাহিৰত আছে আৰু 3 টো ৰুটৰ ভিতৰত আছে গতিকে আমি তাক কি লিখিছো 2√3 লিখিছো বুজি পাইছা গতিকে এটোৱে হৈ গল আমাৰ আনসাৰ বুজি পাইছা আমি কি পাইছো 6 + 3√2 + 2√3 + √6 ঠিক আছে এতিয়া আহো নেক্সট কোৱেশ্চনটোলে নেক্সটটো চাই লোৱা ইয়াতে দিছে 3 + √3 ব্ৰেকেট 3 - √3 এতিয়া চোৱা এটো মানে আমাৰ কি হৈ আছে চোৱা মই ইয়াতে লিখি দিছো চোৱা ইয়াতে চোৱা ইয়াতো 3 আছে ইয়াতো 3 আছে মানে a প্লাস আৰু ইয়াত চোৱা √3 মানে কি হৈ আছে চোৱা a + b * a - b ফৰ্মুলাত পৰি আছে হয়নে মানে ফৰ্মুলা যদি পৰি থাকে তেতিয়া ইজি হৈ যায় আৰু ফৰ্মুলা যদি নপৰে তেতিয়া আমি এটো নিয়মত কৰিব লগা হয় এটো যেহেতু আমাৰ ফৰ্মুলাত পৰি আছে a + b * a - b আৰু ইয়াৰ ইকুৱেল টু আমাৰ কি হয় আমি সকলোৱে জানো a² - b²। এনেকুৱা কোৱেশ্চন তোমালোকে 8ত কৰিছিলা হয়নে যে a² - b² কি হয় a + b * a - b গতিকে এটোৰ জায়গাত আমি কি লিখি দিব পাৰো a² - b² লিখিব পাৰো হল এটা এই সমীকৰণটোত আমাৰ a কিমান হ'ব চোৱা এটো হ'ব হয়নে 3 a যেহেতু স্কয়াৰ আছে গতিকে 3 স্কয়াৰ পাতিব লাগিব হল এটা মাইনাস চিন আছে গতিকে মাইনাস দিয়া এটা চোৱা √3 আৰু ইয়াতো √3 মানে b মানটো আমাৰ কিমান আছে √3 গতিকে a² - b² ন গতিকে 3² - √3 হোল স্কয়াৰ এটো স্কয়াৰ বুজি পাইছানে এতিয়া চোৱা 3 ক স্কয়াৰ কৰিলে আমি কিমান পাম 9 পাম মাইনাস চিন আছে মাইনাস দিয়া এতিয়া চোৱা তোমালোকে এটা কথা মন কৰিবা এই ৰুট ওভাৰ যেতিয়া থাকিব আৰু ওপৰত যেতিয়া 2 থাকিব তেতিয়া আমি এই দুটা কাটি দিব পাৰো বুজি পাইছানে মানে কি হয় চোৱা √3 * √3 যদি আমি কৰো তেতিয়া আমি কিমান পাও 3 পাও হয় না গতিকে আমি কি লিখিব পাৰো এই দুটা কাটি পেলে ইয়াৰ জায়গাত আমি কি লিখিব পাৰো 3 লিখিব পাৰো মানে কি হ'ব যেতিয়া এনেকে ৰুট ওভাৰ থাকিব আৰু ওপৰত 2 থাকিব তেতিয়া তোমালোকে 2 আৰু ৰুট ওভাৰটো কাটি দিবা দে এতিয়া চোৱা কিমান পাই গলা 9 - 3 আৰু 9 পা 3 গলে থাকিল কিমান 6 হল গতিকে কোৱেশ্চন নম্বৰ 2 ৰ আনসাৰটো কিমান হ'ব গৈ 6 হ'ব ঠিক আছে নেক্সট থিত আছে √5 + √2 হোল স্কয়াৰ মানে এটো কি ফৰ্মুলাত আছে a + b হোল স্কয়াৰ ফৰ্মুলাত হল তে a + b হোল স্কয়াৰ ইকুৱেল টু কি আছিল তোমালোকে মনত আছে নিশ্চয় a + b হোল স্কয়াৰ কি হয় a² + 2ab + b² হয়নে এটো ফৰ্মুলা হয় কাৰ a + b হোল স্কয়াৰ গতিকে এই ফৰ্মুলাটোকে আমি ইয়াত পুট কৰিম আৰু এই সমীকৰণটোত a মানে হৈছে √5 আৰু b মানে হৈছে কিমান √2 হল এটা মান পুট কৰা a² মানে কিমান হ'ব √5 হোল স্কয়াৰ + 2 আছে গতিকে +2 পাতা ab a = কিমান হ'ব √5 আৰু b = কিমান হ'ব √2 তোমালোকে বুজি পাইছা নিশ্চয় প্লাস চিন আছে প্লাস দিয়া আৰু b² মানে কিমান হ'ব √2 হোল স্কয়াৰ হৈ গল এতিয়া চোৱা ইয়াতে ৰুট ওভাৰ আছে আৰু 2 আছে হয়নে গতিকে এই দুটা আমাৰ কি হ'ব কটাকটি যাব থাকিব কিমান 5 হল ইয়াত চোৱা 2 √5 * √2 তে ৰুটৰ ভিতৰত যি কিটা আছে সেই কিটা ইনটু কৰি দিয়া
সো ইয়াতে আছে 5 আৰু ইয়াতে আছে কিমান 2 মানে ৰুট ওভাৰ ভিতৰত আৰু গতিকে 5 দুগুণ কিমান হ'ব 10 ইয়াতে 2 টো আছে গতিকে 2 টো পাতা 5 দুগুণে কিমান 10 মানে কি কৈছো ৰুট ওভাৰ ভিতৰত থাকিলে আমি দুইটা ইনটু কৰি দিছো আৰু ৰুট ওভাৰ বাহিৰত থকা সংখ্যাটো আমি বাহিৰতে পাতিছো হল প্লাস ইন আছে প্লাস দিয়া ৰুট ওভাৰ আৰু 2 কাটা গল থাকিলে কিমান 2 হল এটা সো ইয়াতে 5 টকা জমা 2 টকা জমা গতিকে টোটাল কিমান হ'ব 5 এ 2 এ 7 গতিকে 7 plus 2 root over 10 বুজি পালা এইটো হৈ গল আমাৰ আনসাৰ এতিয়া হো নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চন নম্বৰ 5 ত দিছে root over 5 minus root over 2 bracket root over 5 plus root over 2 এটো আমাৰ সোৱা a minus b bracket a plus b ফৰ্মুলাত পৰি আছে আৰু আমি জানো যে a plus b into a minus b is equal to কিমান হয় a square minus b square হয়নে গতিকে আমি এটো কি কৰিম a square minus b square ফৰ্মুলাত পাতে দিম তে ইয়াতে সোৱা a square মানে হৈছে root over 5 whole square minus হ'ব যেটো গতিকে minus পাতা b square মানে ইয়াত b কিমান হ'ব root 2 হলে root 2 whole square বুজি পাইছা এতিয়া সোৱা root over আৰু ইফালে 2 কাটা গল থাকিলে কিমান 5 মাইনাস ইন আছে মাইনাস দিয়া ৰুট আৰু ইফালে 2 কটা গল থাকিলে কিমান 2 হল 5 ৰ পৰা 2 গল থাকিল 3 এটো ইজি হৈ যায় হয়নে যদি এনেকে a plus b into a minus b ফৰ্মুলাত থাকে তেতিয়া কি হয় ইজি হয় এতিয়া হো নেক্সট কোৱেশ্চন নম্বৰ 5 আৰু ইয়াতে দিছে 3 root 5 minus 4 root 3 whole square হলে এটো মানে কি হৈ আছে a minus b whole square ফৰ্মুলাত পৰি আছে আৰু a minus b whole square is equal to কিমান হয় a square minus 2ab plus b square এটো হৈ গল আমাৰ ফৰ্মুলা আৰু এই ফৰ্মুলা মতে আমি এই মান কিটা পুট কৰিম হল ইয়াতে a মানে হৈছে 3 root 5 আৰু b মানে হৈছে 4 root 3 হল এটা মানবোৰ পাতা a মানে হৈছে কিমান a square মানে এটো স্কয়াৰ হৈ যাব মানে 3 root 5 whole square minus 2 আছে গতিকে minus 2 দিয়া next ab a মানে হৈছে কিমান 3 root 5 আৰু b মানে হৈছে কিমান 4 root 3 হল প্লাস b স্কয়াৰ অৰ্থাৎ b মানে কিমান হ'ব a2 হয়নে 4 root 3 গতিকে 4 root 3 হোল স্কয়াৰ কৰি দিয়া বুজি পাইছা এতিয়া সোৱা 3 স্কয়াৰ আছে হয়নে আৰু ইফালে root 5 স্কয়াৰ মানে হোল স্কয়াৰ দুইটাতে স্কয়াৰ হৈ আছে তে আমি এক্সট্ৰা কে কৰিম 3 কি স্কয়াৰ কৰিলে আমি কিমান পাম 9 পাম তে root 5 ক স্কয়াৰ কৰিলে আমি কিমান পাম সোৱা root আৰু ইফালে 2 কটা যাব হয়নে থাকিব কিমান 5 হল মাইনাস ইন আছে মাইনাস দিয়া এতিয়া সোৱা এই root over বাহিৰত থকা কিটা পূৰণ কৰা হল root over বাহিৰত থকা কিটা এবাৰ পূৰণ কৰা root over ভিতৰত থকা কিটা এবাৰ পূৰণ কৰি দিবা সোৱা বাহিৰত কিমান আছে 2 3 4 গতিকে গোটেইটা পূৰণ কৰা 2 3 গুণ 6 6 4 গুণ কিমান 24 গতিকে ইয়াত কিমান বহিব 24 বহিব root over ভিতৰত কিমান আছে সোৱা 5 আৰু 13 গতিকে কিমান হ'ব 5 3 গুণ 15 বুজি পাইছা প্লাস চিন আছে প্লাস দিয়া এটা ইয়াতো হে আগৰ নিচিনা 4 ক প্ৰথমতে স্কয়াৰ কৰিব লাগিব 4 ক স্কয়াৰ কৰিলে কিমান পাম 4 4 গুণ 16 হল আগো তেনেকে root 3 স্কয়াৰ কৰিলে আমি কিমান পাম 3 এ পাম হল root আৰু ইফালে স্কয়াৰ কটা যায় থাকে কিমান 3 থাকে হল এতিয়া সোৱা 9 5 গুণ 45 minus 24 root 15 plus 16 into 3 দুইটা ইনটু কৰিলে আমাৰ কিমান পাম 48 পাম বুজি পাইছা এতিয়া সোৱা 45 প্লাসত আছে আৰু 48 টো প্লাস আছে হয়নে গতিকে দুইটা প্লাস কৰি দিয়া 8 5 13 3 উকলিব 1 4 4 8 1 9 মানে 93 minus 24 root 15 হল এটো হৈ গল আমাৰ আনসাৰ বুজি পাইছা এতিয়া হো নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চন নম্বৰ 6 ত দিছে root 7 minus 6 bracket root 3 minus 7 তে ইয়াতে সোৱা আমাৰ একো মিলা নাই কিয়া গতিকে এটো আমাৰ কোনো ফৰ্মুলাত পৰা নাই হয়নে তে ফৰ্মুলা নপৰা কাৰণে আমি কি কৰিম প্ৰথমতে root 7 এৰে গুটেটোকে ইনটু কৰিম তাৰ পিছত 6 এৰে গুটেটোকে ইনটু কৰিম এতিয়া পাতা root 7 into a গুটেটো হয়নে মানে কিমান হ'ব root 3 minus root 7 মাইনাস ইন আছে মাইনাস দিয়া 6 এৰে গুটেটোকে কৰিব লাগিব ন গতিকে minus 6 into root 3 minus root 7 হল
এতিয়া চোৱা নেক্সট ষ্টেপটোত আমি কি কৰিম 7 এৰে এই গোটেইটোকে ইনটু কৰিম হল 7 √7 আৰু √3 ইনটু কৰিলে কিমান পাম আমি চোৱা √7 ইনটু √3 মাইনাস চিন আছে মাইনাস দিলো √7 ইনটু √7 পাতা √7 ইনটু √7 হল মাইনাস চিন আছে মাইনাস পাতা 6 এৰে ইয়াক ইনটু কৰা কিমান হ'ব 6 √3 এটা চোৱা এইটো বস্তু মন কৰিব লাগিব আগত যদি মাইনাস চিন থাকে আৰু ব্ৰেকেটৰ চোৱা আগত যদি মাইনাস চিন থাকে তেতিয়া ব্ৰেকেটৰ ভিতৰৰ চিনবিলাক কি হৈ যায় সলনি হৈ যায় প্লাস হলে মাইনাস হ'ব মাইনাস হলে কি হ'ব প্লাস হ'ব তে ইয়াটো মাইনাস চিন আছে ন এটো চিন কি হৈ যাব প্লাস হ'ব ব্ৰেকেট উঠাওতে মানে কি হয় এই চিনটো সলনি হয় যদি আগত তোমাৰ চিন মাইনাস চিন থাকে হল 6 এৰে √7 ক ইনটু কৰা কিমান পাবা 6 √7 হল এতিয়া চোৱা দুইটা ৰুটৰ ভিতৰত আছে গতিকে ইনটু কৰি দিয়া 7 3 গুণ কিমান হ'ব 21 হ'ব হল ইয়াত যেতিয়া আমি একে একে সংখ্যা ৰুট ওভাৰ থাকে আৰু ইনটু কৰো তেতিয়া আমি সেই সংখ্যাটো পাও ৰুট ওভাৰডাল আতৰি যায় মানে দে বুজি পাইছা না যদি ৰুট ওভাৰৰ ভিতৰত সংখ্যা দুটা একে একে থাকে আৰু দুইটা যদি আমি ইনটু কৰো তেতিয়া আমাৰ কি হয় ৰুট ওভাৰডাল আতৰি যায় কথাটো মন কৰিবা মাইনাস চিন আছে মাইনাস দিয়া কিমান হ'ব 6 √3 plus 6 √7 হল এইটোৱে হৈ গল আমাৰ আনসাৰ এতিয়া হো নেক্সট কোৱেশ্চন তুলে নেক্সট টু চাই লৈ ইয়াতে দিছে 2 plus √6 ব্ৰেকেট 4 plus √6 ইয়াতো আমাৰ একো মিলা নাই কি গতিকে আগৰটো হতে আমি সেম নিয়মত কৰিব লাগিব 2 ৰে গুটেটোকে ইনটু কৰিব লাগিব গতিকে লিখা 2 ব্ৰেকেট 4 plus √6 প্লাস চিন আছে প্লাস দিয়া √6 এৰে গুটেটোকে কৰিব লাগিব গতিকে √6 ব্ৰেকেট 4 plus √6 হৈ গল এতিয়া সো আমি 2 ৰে এই গুটেটোকে ইনটু কৰিম তাছত √6 এৰে এই গুটেটোকে ইনটু কৰিম এতিয়া সো আমি মুখতে কৰিম 2 4 গুণ কিমান হ'ব 8 হ'ব হল 2 আৰু ইফালে √6 গতিকে যদি আমি পূৰণ কৰো তেতিয়া কি হ'ব 2 √6 হ'ব কাৰণ 2 টো তোমাৰ ব্ৰেকেট ৰুট ওভাৰ নাই কিন্তু 6 ৰ ৰুট ওভাৰ আছে গতিকে 2 6 গুণ আমি 12 কৰিব নোৱাৰো বুজি পাইছা নে এটো তাত আমি কি কৰিব লাগিব 2 √6 পাতিব লাগিব বুজি পাইছা নিশ্চয় তা প্লাস চিন আছে প্লাস দিয়া ইয়াতে √6 আছে আৰু 4 আছে দুইটা ইনটু কৰিলে আমি কিমান পাম 4 √6 পাম বুজি পাইছা ইয়াতে যেটো প্লাস চিন আছে গতিকে এই ভিতৰৰ চিন সলনি নহয় মাইনাস চিন থাকিলে ভিতৰৰ চিন সলনি হ'ব এটা চোৱা √6 আৰু √6 দুইটা যদি আমি ইনটু কৰো তেতিয়া আমি কিমান পাও 6 এ পাও মানে চোৱা √6 ইনটু √6 আগতে যেনেকৈ আমি √7 ইনটু √7 কৰিছিলো বুজি পাইছা এতিয়া চোৱা দুইটা আমি পাতি দিব পাৰো চোৱা ইফালে 8 আছে গতিকে 8 পাতা 2 √6 plus 4 √6 হল ইয়াতে 6 6 কিমান হ'ব √6 ইনটু √6 কৰিলে আমি কিমান পাও 6 এ পাও হল এতিয়া সো ইয়াতে √6 আছে ইয়াতে √6 আছে গতিকে এই দুটা আমি প্লাস কৰি দিব পাৰো আৰু ইফালে 8 আছে ইফালে 6 আছে 8 এ 6 কিমান হ'ব 14 হ'ব আৰু ইয়াতে 2 আছে ইয়াতে 4 আছে 4 এ 2 এ 6 গতিকে 6 √6 বুজি পাইছা যেটো হিয়তৰ ৰুট ওভাৰ ভিতৰত একে একে আছে গতিকে আমি আগৰ সংখ্যা কিটা মানে 2 আৰু 4 টোক আমি কি কৰি দিলো প্লাস কৰি দিলো বুজি পাইছা আনসাৰটো কিমান হ'ল গৈ 14 plus 6 √6 এটো হৈ গল আমাৰ আনসাৰ আজিলৈ আহিছো কিবা যদি বুজি পাবলৈ অসুবিধা হৈছে কমেন্ট কৰি দিবা ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ